আমি মাত্ৰ ক'ব বিচাৰিছো যে আমাৰ যিবোৰ দাবী আছে সেই দাবীবোৰক আমি যুক্তি সহকাৰে আমি উপস্থাপন কৰিছো আৰু সেই যুক্তিত আমি ইতিমধ্যে আমাৰ আদিত্য দাই কৈ গৈছে ব্যক্তিগত লেভেলত কাকো আক্ৰমণ কৰিব নালাগে এইটো আমাৰো দাবী আমাৰো সহমত আছে কিন্তু কোনোবা ছয় জনগোষ্ঠীৰ কোনোবা মুৰব্বীয়ে সেইটো টিভিত বাজি আছে সেই কোৱাবোৰকো ছয় জনগোষ্ঠীৰ মুৰব্বীসকলে বন্ধ কৰাব লাগে মানে আমি ক'ব বিচাৰিছো আমাৰ নিজৰ দাবীবোৰ আছে সেই দাবীবোৰক আমি চৰকাৰৰ ওচৰত উপস্থাপন কৰিম চৰকাৰে যি ব্যৱস্থা কৰিব চৰকাৰী ব্যৱস্থাৰ জৰিয়তে টংকেশ্বৰ ৰাভাই যিটো কথা ক'লে তাক কণ্ডেম কৰিব লাগে বুলি মই এইটো সংঘাতৰ কাৰণে ক'ব যোৱা নাই মই জনগোষ্ঠীয় সংগঠনসমূহৰ মুৰব্বীসকলে যিবোৰ কথা আদিত্য খাকলাৰীৰ উদ্দেশ্য কৰি কৈছে সেই কথাবোৰকো আপোনালোকে কণ্ডেম কৰাব লাগিব যিহেতু আপোনালোকে জনগোষ্ঠীয় সংগঠনৰ মুৰব্বীসকলে আমাৰ জনজাতিৰ মুৰব্বী আদিত্য খাকলাৰীক বাংলাদেশীৰ এজেণ্ট বুলি কৈছে বাংলাদেশত পঠিয়াম বুলি কৈছে হেংদাং দেখুৱাইছে সেইবোৰ কথাবোৰকো এখেতসকলে বিবেচনা কৰক অকল টংকেশ্বৰ ৰাভাই যোৱাকালি আমাৰ এটাই সমাৱেশ হৈছে অসমত ছয় জনগোষ্ঠীৰ সমাৱেশ প্ৰত্যেকটো জেগাত হৈছে আৰু প্ৰত্যেকটো জেগাৰ পৰা আমাক হুংখাৰ দিছে আদিত্য খাকলাৰীক হুংখাৰ দিছে মই আগতে আৰম্ভণিতে মই আপোনাৰ জৰিয়তে মই ক'ব বিচাৰিছিলো অসমৰ ৰাইজক যে আমি সংঘাত বিচৰা নাই আমি যোৱাকালি 10 তাৰিখে অসম চৰকাৰৰ 25 তাৰিখে যি প্ৰতিবেদন দাখিল হ'ব আমাৰ হৈও এখেতসকলে ক'ব নাই সেই কথাকে আমি সমাৱেশৰ জৰিয়তে আমি অসমৰ ৰাইজক জনাইছো এখেতসকলে যিবোৰ কথা আগৰ পৰা কৈ আছে সেই কথাবোৰক এখেতসকলে কণ্ডেম কৰিবনে আমি টিএমপিকে আমি এফচু আমি আৰচু আমি ৰাভা মিচিং তিৱা বা অন্যান্য আমাৰ জনজাতীয়সকল কেতিয়াৰ পৰা আমি বাংলাদেশী হলো কেতিয়াৰ পৰা আমি বাংলাদেশক যাব লাগিব বুলি কৈছে সেই কথা বতৰাবোৰকো তাৰ জৰিয়তে অসমৰ ৰাইজে গম পোৱাটো ভাল ঠিক আছে আমি এমিকেবল সলিউশন আমি বিচাৰিছো নিশ্চিতভাৱে আপোনাৰ তিলক দলে ডাঙৰীয়া আমি বিদায় ল'ব লাগিব আপুনিও যুক্তিসংগত কথাই কৈছে যে কোনো নেতাই যি জনগোষ্ঠীয়ে নহওক যি জনজাতি বা অজনজাতি যি সংগঠনে নহওক ব্যক্তিগত আক্ৰমণ কৰিব নালাগে আৰু জনগোষ্ঠীৰ আত্মসন্মানত লগাকে কোনো কথা ক'ব নালাগে আৰু কোনো ধৰণৰ সংঘাত নোহোৱাকে যাতে সমাধান হয় আদিত্য খাকলাৰীক গ্ৰেপ্তাৰ কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো অসমত যদি আপুনি জিহাদী ধৰিব বিচাৰে প্ৰথমতে আপোনালোকে আদিত্য খাকলাৰীক গ্ৰেপ্তাৰ কৰক আদিত্য খাকলাৰী দিলত গ'লে প্ৰমোদ বড়ো নিচিনা মানুহে বাংলাদেশী এজেণ্ট হিচাপে আমাৰ বিৰোধিতা কৰিছে এই বিৰোধিতা কিন্তু আমি মানি নলওঁ আমি এয়া আমাৰ অধিকাৰ এই আমাৰ প্ৰাপ্য কোনোবা আদিত্য খাকলাৰী তিলক দলে প্ৰমোদ বড়োৰ ঘৰত বাৰীত লাগি থকা জাতিলাও পানীলাও নহয় যে তেওঁলোকক সুধি পিনে আমি কিনিব লাগিব তেওঁলোকক সুধি পিনে আমি ছিঙিব লাগিব তিলক দলে প্ৰমোদ বড়ো নিচিনা মানুহে বাংলাদেশী এজেণ্ট হিচাপে আমাৰ বিৰোধিতা কৰিছে অন্যান্য কোনো